সেইকাৰণে যে মই কওঁ যে পেডেল মাৰি 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 এইটো বাদ দে না, তই গান গাব আহিছ, টকা পইচা একেবাৰে নাইকিয়া হৈ গৈছে বুজিছ। কিয় লকডাউনৰ কাৰণে আজিকালি ৰখি লৈছো আৰে লকডাউন চলি আছে ন। অলপ ধাৰ নহয় ধাৰ অ' মাই গড কি ক ঐ তোৰ ৰাজা দেখোন ৰাজা অ' ক'ৰ পৰা আহিলি বা নতুন বাইক কেতিয়া ল'লি আৰু কোনে লৈছিলে এইটো দেউতালৈ কালি ল'লো কাই ল'লি বা বাইকখন ভালেই লাগিছে দেই আজি দুদিনৰ পৰা কামুৰি ঐ বাইকখন মজা লাগিছে ন ভাল লাগিছে দেই, ধুনীয়া লাগিছে। অঁ পাই ঠিকে আছে দে চলাব দিবি আমাকো? দিম কিয় নিদিম ৰ'বচোন এটা ফোন এটা আহিছে হেল্ল' মই গৈ আছোঁ মানে ৰাস্তাত দুজন লগ পাই গ'লোঁ মানে কথা পাতি আছোঁ ঠিক আছে মই গৈ আছোঁ বা মোবাইলো ল'লি? এই দেউতাক একেলগে কামতে দি দিলে মোবাইল বা তোৰে কপাল আৰু দে তোৰে কপাল আৰু দে ঠিকে আছে দে দেউতাক কামৰিবি তেতিয়া দি দিব নাই আমাৰ চাইকেলে ঠিক আছে দে আমাৰ চাইকেলে ঠিক আছে তোৰ দেউতাই কি কৰে অ? দেউতাই চাকৰি কৰে চাকৰি কৰে ঠিকে আছে দে দেউতাইতো তেনেকৈ চাকৰি নকৰে, আমাৰ দেউতাই ভাই ঘৰতে খেতি বাতি। সেয়াই আৰু দে ভালকৈ চলাবি দে ভালকৈ বাইক যে ভালকৈ চলাবি হা বাবাই যেনেকৈ লৈছে তেনেকৈ ভালকৈ চলাবি কিন্তু কৰিছোঁ দিয়ে ঠিক আছে যা দে মই আহোঁ দে হা কাম অকণ আছে অঁ যা ক'ত যাওঁ আমাকো মাজে সময়ে ক'ত যা আগত কাম আছে যা ক'ত আগত কাম আছে অঁ ঠিক আছে এই ইয়াৰ অ' নতুন ঠিক আছে আহিছোঁ দে ন কি যাবি নে বহিবি আকৌ? কি কবি ধনী মানুহ ধনী কথা বাইক লৈছে আমাৰতো এইটো ব'ল ঐ এটা কাম কৰিব ঐ পাহৰি গ'লো দেউতাক যে ভাত দিব আছে তই নাযায় পাহৰি গ'লো অঁ ব'ল দিব নহ'লে ঘূৰা চাইকেল ঘূৰা ভাত দিলে আজি দিব। তাৰপিছত আকৌ বোলে বাবুৰ নিচিনা নহ'লে ভিৰকুৰ নিচিনা হৈ যাব অৰ্থ ওলা মই বুজিছ ব'ল বহিলি অঁ আমাৰে ভাল ন অঁ সেইটোৱে মানে ধৰি লতে বাবু গান পেডেল মাৰি 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 কোন হয়? এইটো কোন হয় ৰ অ' ৰাজা হয় ৰাজা অ' ৰাজা ভাই ৰাজা অ' ৰাজা ওই রে বেহুশ ৰাজা ওই এই কামা চাওঁচোন তেৰিকা অ' ৰাজা অলপ উঠাই দিয়কচোন এই আমাৰ লগৰটো আমাৰ এক্সিডেণ্ট হ'ল লৈ যাকচোন হস্পিটাললৈকে ৰাজা অ' ৰাজা ৰাজা ও ভাই তুই কোন পুলিচ কেছ এইটো তুই পুলিচক ফোন কৰিছ নে নাই কৰা নাচাব মই থাক মোৰ তাতে মোবাইল লাগি আছে দে মই হেৰি ফোন কৰিছো আমাৰ ৰ না তই ফোন কৰা ঐ ৰাজা ফোন কৰ ও ইয়াৰ ই ভৰি দূৰ বেয়াকে ৰূপ হেল্ল' ৰবা এতিয়া অ' ছাৰ টাচ নকৰিবা এতিয়া টাচ নকৰিবা অ' ছাৰ এইফালে আহকচোন আপুনি আমাৰ লগৰ আমি টাচ কৰালে হয় এই মেইন ৰাস্তাটো এটা এক্সিডেণ্ট হৈছে আহকচোন অলপ জলদি আহিব অলপ বাইকখন থাক অঁ সি দুখ পাই আছে দাদা বাইকখন থাকচোন অঁ আহিছোঁ ৰ উঠাই দিয়ক অলপ উঠা যা উঠা এতিয়া উঠা আহিলে ছাৰ আহিলে আহক ও স্যার এই চাচোন আহিছে না ছাৰ চাকচোন আহিছে নেকি উঠা উঠোৱা আহিছে যাব হা আমি যাওঁ তেনেহ'লে ৰ'বাচোন ৰ'বা তাৰ ঘৰৰ কোন থাকে মই থাকোঁ পিছে তাৰ ঘৰৰ মানুহক কৰিবা
তাৰপিছত থানাত গাড়ীখন থাকিব অঁ ঘৰৰ মানুহক কৰিবা লৈ আহিবলৈ অঁ ঠিক আছে ঘৰৰ মানুহ অঁ ঘৰৰ মানুহক কৰিবা ন ছাৰ ৰ'বা তোমালোকে কোন হয় আমি আহি আছিলোঁ ৰাস্তা দি পিছত তেওঁলোকে ৰখালে আমাক এক্সিডেণ্ট হ'ল বুলি আমাক ৰখাইছিলে তাৰপিছত ময়ে ক'লোঁ যে পুলিচক ফোন কৰি দিয়ক নহ'লে এইটো পুলিচ কেছ হয় পুলিচক ফোন কৰিবলৈ বুলি আমাক ৰখালে সেইটো কাৰণে আমি ৰখিছিলোঁ এতিয়া আমি যামগৈ তুমি যে বাইক চলাই আছা হেলমেট আছে হেলমেটটো আছে তাৰমানে আজি পাহৰি গ'লোঁ ঘৰৰ ওচৰতেতো পিন্ধিবলৈ পাহৰি গ'লোঁ এইফালে আহি আছিলোঁ পটককৈ নেক্সট টাইমৰ পৰা পিন্ধিব লাগিব চোৱা তাক কৈ আজি এয়া দখা হ'ল তোমালোকেও হেলমেট পিন্ধি চলাবা বাইক ঠিক আছে দিয়ক আমি নেক্সট টাইমৰ পৰা পিন্ধিম আজি নিজে চকুৰে দেখিছোঁ ন এক্সিডেণ্টটো নিজৰ এটা ভয় সোমাই গৈছে আজিৰ পৰা মই আৰু হেলমেট নিপিন্ধাকৈ ক'লৈকো নাযাওঁ হেলমেট পিন্ধি হেৰি কৰিবা হা অঁ চলাবা হেলমেট পিন্ধি আছোঁ ঠিক আছে ছাৰ মই এখন লৈ যাব থানালৈ অঁ লৈ যাবা হা তুমি আৰু গাৰ্জেনক কৈ দিবা তাৰপিছত মই প্ৰথমতে কৈ দিম অঁ যাওঁ হা বাইকখন লৈ যাবা